জয় জুবিন দা বুলি কৈ দে। জয় জুবিন দা। জয় জুবিন দা। এই চাওক বহুত ধৰণৰ কিবা কিবি আছে ইয়াত। তো হে গাইজ এতিয়া আমি গৈ আছো বজাৰত। তো ভিডিঅ'টো মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো, মানে শিমলুগুৰি বজাৰ আছে আৰু আমি গৈ আছো। মই আৰু সি নাম হ'ল শুভজিত আৰু মোৰ বাগিনো আছে গিৰিন্দ আৰু এইফালে তাপস, এইফালে দেৱজিত। তো আমি সকলোকে এতিয়া গৈ আছো এতিয়া বজাৰত গৈ কিবা কিবি বজাৰ কৰিম। তাৰপিছত ডাঙৰ এটা মেলা আছে আমাৰ ইয়াত, চাব পাৰিব। এইফালে চাওক কাপোৰ কানি কিবা কিবি কিনিবলৈ গৈ আছো এতিয়া। তো মোৰ বাগিনক চাওক, মোৰ বাগিনটো মেলা বুলি কথা আছে ন, সেইকাৰণে আহিছো ওলাই বজাৰত। আমি সকলো গৈ আছো চাইকেলেৰে। চাওক মানে কেইবছৰমান পিছত আমাৰো বাইক হ'ব ন, আমিও যাম এনেকুৱা বাইক লৈ, মানে মানুহৰ নিচিনা। বহুত ডাঙৰ মানুহ আছে ভিডিঅ'টো মানে বলক ইয়াৰ পৰাই আৰম্ভ কৰোঁ। আজি মানে গৈ আছোঁ মেলাত আৰু চাওক আমাৰ ইয়াত মানে ব্ৰিজৰ কাম চলি আছে ইয়াত। আৰু এইফালে আমি গৈ আছোঁ মানে মেলাত আৰু মোৰ লগৰটো এতিয়া গা ধুই আছে। চাওক তো এইফালে আমি গৈ আছোঁ মেলাত। মানে বহুত ডাঙৰকৈ এটা মেলা পাতিছে আমাৰ ইয়াত, মানে এই বছৰ হয় এনেকুৱা দিনত। তো আজি মানে মেলাটো আছে, তো আমি আজি গৈ আছোঁ মেলাত। আৰু এইফালে চাওক ডাঙৰকৈ এটা ব্ৰিজ বনাই আছে ইয়াত, মানে নেক্সট ভিডিঅ' লৈ আপোনালোকক মানে দেখাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ন। তো বলক এতিয়া আমি গৈ আছোঁ মেলাত। তো এতিয়া বাজে প্ৰায় 4টা। চাব গাইজ মই আহিছোঁ আমাৰ ঘৰৰ পৰা 2:30টাৰ সময়ত আহিছোঁ, 3টাৰ সময়ত আহিছোঁ। এতিয়া বাজে 4টা। চাওক কিমান দেৰি কৰিছে, লেট কৰিছে। এতিয়া মেলা প্ৰায় শেষেই হৈ আছে আৰু চাওক সিহঁত গৈ আছে আমাৰ লগৰকেইটা। তো আৰু আছে মানে আমাৰ লগৰকেইটা আৰু আছে মেলাত। তো আমি গৈ আছোঁ এইফালে। চাওক তো এইফালে চাওক, তো ময়ো গৈ আছোঁ। তো বলক আমি যাই তাকো। চ' গাইজ এতিয়া মানে আমি এইফালে গৈ আছোঁ আৰু এটা বস্তু চাইছোঁ গাইজ। আমি যে পঢ়ি গৈছিলোঁ ক্লাছ 4-5 লৈকে, চাওক আমাৰ স্কুলটো। তো আমি গোটেইকেইটা পঢ়ি গৈছোঁ ইয়াত মানে। তো চালে বহুত আগৰ মানে মোমেণ্টবিলাক মানে মনত পৰে। তো এইটো হ'ল কালী মন্দিৰ। তো আমি গৈ আছোঁ গাইজ। এতিয়া দিদে জয় হিন্দ। তই দিদে মুড অফ। সি মানে এটা পেণ্ট মানে আনিছিলে, বেগী পেণ্ট। সিৰ মানে পচন্দ হোৱা নাই, সেইকাৰণে সি মানে মুড অফ হৈ আছে। তো গাইজ কি ক'ম, আৰু এতিয়া গৈ আছোঁ এইফালে। আৰু যোৱাৰ সময়ত চাব পাৰিব কিমান খেতি কৰিছে আমাৰ মানে গাঁৱৰ অঞ্চলৰ মানুহবিলাকে। তো চাব আমি গৈ আছোঁ খেতিৰ আলিয়েৰে আৰু আমাৰ লগৰকেইটা গৈ আছে, মানে দুইটা শুভজিত আৰু মোৰ বাগিন গিৰিন্দ। তো গাইজ এইফালে চাওক বেলি এতিয়া নামে আছে। তো दोस्ती गाइस माने दोस्त लोग है ना, इसीलिए हम लोग जा रहे हैं। देखो गाइस माने किमान दुनिया चाওক আমাৰ মানে খেতিবিলাক ফাৰ্মাৰ বুলি কয় ইংৰাজীত। তো চাওক। চ' গাইজ আমি গৈ আছোঁ এইফালে আৰু চাওক গৌ মাতা কি ধুনীয়া মজা। চ' গাইজ এইফালে চাওক মেলা, মেলা। আৰু আমি গৈ আছোঁ এইফালে আৰু মোৰ লগৰটো চাওক তো এতিয়া চাওক বেলি। তো আমি গৈ আছোঁ এইফালে আৰু বেছি দূৰ নাই গাইজ। এতিয়া সন্ধিয়া হৈ আছে আৰু আমি মানে এতিয়া গৈ আছোঁ, আগতে যোৱা নাই। কিয়নো মানে শিমলুগুৰি গৈছিলোঁ, মানে আমাৰ মাৰ্কেট এটা আছে ইয়াত গৈছিলোঁ কাপোৰ আনিবলৈ। তো এতিয়া আমি গৈ আছোঁ। তো চাই থাকব গাইজ। যেতিয়া মানে মানুহ আহি আছে আৰু আমি 3টা মানে গৈ আছোঁ এতিয়া। মানে গিৰিন্দ আৰু শুভজিত ইয়াত আছে আৰু আমি অকলে গৈ আছোঁ এইফালে। এতিয়া মানে মানুহ আহি আছে এইফালে, সকলোকেইটা মানুহ আহি আছে। তো আমি এতিয়া গৈ আছোঁ বলক। চ' গাইজ এতিয়া মানে বেছি দূৰ নাই, আহি পাই গ'লোঁ। আৰু মানে গাইজ এতিয়া আমি গৈ আছোঁ মানে এতিয়া বাজে প্ৰায় 5টাই বাজিব, 4:50 হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ। চাওক গাইজ। জয় হিন্দ গাইজ। আমি এতিয়া মেলাত আহিছোঁ। মেলাৰ ভিউটো চাওক। চাওক কিমান গাড়ী এইফালেও গাড়ী আছে। চাওক বহুত কেইটা গাড়ী আছে। তো এতিয়া আমি ফাইনেলি মানে মেলাত আহি পাই গ'লোঁ।
এন্ট্ৰি গেটটো নাই মানে গাইজ উল্টা চাইডত আহিলো আমি তো উল্টা চাইডত এইফালে যাব লাগে তো এইফালে গৈ চাবা Guys, আমি মেলাত এতিয়া আহিছো লগতে আমাৰ মোমাই আছে ৰাহুল এক বছৰ ধৰি কৰি অহা বলক মানে 50 বছৰ ধৰি কৰি অহা শুভজিৎ ৰয় পাৰ্টনাৰ বেষ্ট ফ্ৰেণ্ড মানে এতিয়া মেলাত আহি মানে বহুত মানুহ চাওঁ এনেকৈ নহয় চাওঁ কিমান মানুহ হৈছে এইফালে চাওঁ এইফালে 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 চাওঁ চাওঁ কিমান মানুহ চলো আমি আৰু দেখাবলৈ চেষ্টা কৰিম বলো আজি আমি আহি পাইছো এতিয়া মেলাত এইটো চাওক মানুহ কেনেকুৱা হৈছে 20 বিঘা মাটি লৈ মেলাটো হৈ আছে চাওক কিমান মানুহ ইয়াত মানে ভগৱান এটা আছে তো আৰু এইটো হ'ল গেট তো বলো আৰু এতিয়া আহিছোঁ লগৰটো তো এইফালে চাওক এইটো হ'ল গেট চাওঁ এইটো হ'ল গেট আৰু আমি মানে এইফালে গৈ আছোঁ মানে ইয়াত মানে কিবা দিয়ে নেকি ইয়াত ঐ কিবা কৈ দে কিবা কৈ দে ইয়াত মানে কিবা হৈছিল নেকি দেখাই দিয়া প্ৰথমতে আৰু কিবা কৈ দে মানে এনেকা কি হৈছিলে 20 বিঘা মাটি লৈ এই মেলাটো হৈ আছে ইমান ডাঙৰ মেলা আৰু মই ক'ব বিচাৰিছো মানে মেলাৰ প্ৰথম উপলক্ষটো হৈছে মজবলি তাক মহবলি মানে হৈ গ'ল আমি আহি পিনে পোৱা নাই তাৰপিছত আহি পিনে পোৱা নাই তো কি হ'ল আৰু দেখাই আছো গাইজ তো এইফালে চাওক ইয়াত মানে মহবলি হৈছে এয়া চাওক ৰক্ত এতিয়াও লগোৱা আছে এয়া চাওক ইয়াত মানে ৰক্ত লগোৱা আছে তো আমি মানে অকণমান পিছত আহিছোঁ সেইকাৰণে পোৱা নাই তো এইফালে চাওক প্ৰসাদটো দিয়া আছে মানে এইফালে আৰু এটা মানে ইয়াত মানে মন্দিৰো স্থাপন কৰা হৈছে এইটো চাওক নতুন মন্দিৰ আৰু আমি মানে এতিয়া প্ৰসাদ দেখাই আছো এয়া চাওক প্ৰসাদ তো আৰু দেখাই আছো গাছ তো চাবা আমি মানে আহিছো এইফালে দোকানত আৰু সি মানে কি কিনিব বোলে কি কিনিব টুপি জুবিনৰ টুপি জয় জুবিন দা বুলি কৈ দে জয় জুবিন দা জয় জুবিন দা এই চাওক বহুত ধৰণৰ কিবা কিবি আছে ইয়াত তো বহুত ধৰণৰ তো দোকানটো বহুত অফিচ চাব পাৰিব গাইজ তো এইফালে চাওক চশমা আৰু বহুত কিবা কিবি আছে জুবিনৰ টুপিও আছে জয় জুবিন দা মানে এইফালে চাওক কিবা কিবা আছে আৰু চাওক গাইজ এতিয়া মানে সন্ধিয়া হৈ আছে মোৰ লগ পোৱা নাই আৰু বহুত কেইটামান আছিলে মানে লগ পোৱা নাই তো গিৰিমা আহিবি মানে কেনেকৈ লাগি আছে অকণমান কৈ দিয়ে ভাল আছে মজা লাগি আছে ন ইমান এনজয় আৰু তোৰ কেনেকুৱা লাগি আছে ভাল লাগিছে বহুত ভাল লাগিছে এতিয়া খাব লাগে এতিয়া খাব লাগে বল সি মানে লাজকে অকণমান মোক নেদেখায় সি মানে এনেকৈ আৰু চাওক মানে এতিয়া সন্ধিয়া হৈ আছে এতিয়া মানে মানুহ ঘৰত যাবগৈ তো চাই থাকক তো গাইজ এতিয়া মানে আমি মানে মেলা চালো আৰু এতিয়া যাব লাগে ঘৰত এতিয়া সন্ধিয়া হৈ আছে আকৌ আহি মেলা চাবলৈ ৰাতি বহুত ভাল লাগিছে আহি তো মোৰ মানে ঠিক নাই সেইকাৰণে কৈ আছো ঠিক নাই আকৌ কি আহিব লাগিব সঁচাকে আহিব লাগিব 10টা বজা হ'লেও আহিব লাগিব ইয়াত মেলাটো ইমান ধুনীয়া মেলাটো আহো তেতিয়া ভাল লাগিব জানো সঁচানে সঁচাকে চাও গাইজ ৰাতি আপোনালোকৰ লগত লগ পাওঁ কি নাই ঠিক নাই মই চিধা মানুহ মই কাকো খাতিৰ নকৰো এইখিনিয়ে কথা জুবিনৰ নিচিনা ক'ব নালাগে তো গাইজ এতিয়া মানে ভিডিঅ'টো ইয়াতে সামৰো ভাল লাগিলে ভণ্টিটো চাই লওক ভণ্টি তো গাইজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই